Welcome to my YouTube channel Mridusita Borua. আজি আপোনালোকক মই কিছুমান বস্তু দেখাবলৈ ওলাম গতিকে আপোনালোকে ভিডিওটো আগলৈকে চাই থাকিব আজি আমাৰ মা আৰু দেউতা বজাৰলৈ গৈছিল তাৰ পৰা ফুলৰ পুলি আনিছে কিছুমান গতিকে আপোনালোকক দেখাই আছো এই ফুলৰ পুলি এয়া চাও এটো এটা তাৰ পিছত এটো এটা কথন্দা ফুলৰ পুলি এইটো কি হৰ নাজানো বাৰু এইটো এটা ফুলৰ পুলি আৰু এইটো এটা ফুলৰ পুলি এইটো আমাৰ দেউতাই ফুলৰ পুলি ৰুইছে দেউতা কি হৰ ফুলৰ পুলি এইটো ৰজনীগন্ধা নহয় চাগে ইয়াতে আমাৰ দুটা লাগিছে গোলাপ ফুলৰ গোলাপ ফুলৰ কলি লাগিছে ইয়াতে আৰু এইডাল আমাৰ কথন্দা ফুল লাগিব আৰু কলি ধৰিছে ইয়াতে আৰু আজি কেইটামান মিল্ক মাগ আনিছে এয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাইছো এইটো এটা বেছি ডাঙৰো নহয় আৰু বেছি সৰু নহয় মিডিয়াম সাইজৰ হয় গতিকে এইটো এটা আনিছে আৰু এইটো এটা খুলি দেখাই আছো বাৰু আপোনালোকক আৰু এইটো এটা আনিছে এইখিনি এনেকুৱা ডিজাইন এনেকুৱা আৰু এটা আনিছে বেছি ষ্টাইলিশ নহয় বাৰু সিম্পল কাৰণ দেউতা আনিছে গতিকে দেউতা ইমান মানে নাজানে আনিছে আৰু সেইটো এটা এয়া মই মটৰ আৰু বুট ভাজি আছো সন্ধিয়া চাহৰ কাৰণে এয়া আমাৰ চাহ বাকিলে সন্ধিয়াৰ চাহ এয়া আমাৰ চাহ আৰু মটৰ ভাজি ৰেডি এতিয়া ৰাতি 8টা বাজিলে গতিকে আমি এতিয়া আনাৰস কাটোগৈ ইয়াতে এতিয়া দিলো নিমখ এইখিনি এতিয়া সানি ললো এয়া আমাৰ কাটি লোৱা আনাৰস এতিয়া আমি আনাৰস খাওঁ এতিয়া ৰাতি 9টা বাজিছে আৰু মায়ে ভাত আঞ্জা ৰান্ধি আছে আজি স্পেশাল আছে আমাৰ মটন কাৰী আছে মায়ে বনাই আছে এয়া আমাৰ মা মাংসৰ আঞ্জা ৰান্ধি আছে ছাগলী আঞ্জা উতলি আছে মাংসৰ আঞ্জা উতলি আছে এয়া মাংসৰ আঞ্জা বন্ধ কৰি দিলো এয়া আমাৰ মাংসৰ আঞ্জা ৰেডি ভাত কেৰেলা ভাজি আৰু ছাগলী মাংস আৰু ভাতটো আমি খালো এতিয়া আমাৰ ৰাতিৰ আহাৰ খোৱা লোৱা হ'ল আৰু ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলো ভিডিঅ'টি যদি ভাল লাগিছে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে গুড নাইট দিলো